আজি মই তোমালোকক অনুশীলনী 2 কটো মই আজি শিকাবলৈ লৈছো। চাবাচোন কি দিছে। 1 নম্বৰত আছে আঁচ টানি যোগ কৰা। আজি মই তোমালোকক এই 1 নম্বৰটো শিকাবলৈ লৈছো। কি আছে চোৱাচোন, আঁচ টানি যোগ কৰা। আঁচ টানি পেলাই আমাক যোগ কৰিব দিছে। মই এতিয়া তোমালোকক শিকাই দিম, তোমালোকে সেইমতে কৰি যাবা। 1 নম্বৰ আছে আঁচ টানি যোগ কৰা। কি আছে 5 5ৰ তলতে কিন্তু 4টো পাতিবা, এইটো যোগচিন। এতিয়া চোৱা, এইটো 5 আঁচ টানি আমাক যোগ কৰিব দিছে। এতিয়া 5 আছে ন, আমি 5 পাতি 1 2 3 4 5 আৰু ইয়াতে 4 আছে 1 2 3 4 দেখিছা নহয়। এতিয়া আমি যোগ কৰিম 1 2 3 4 5 6 7 8 9 9। এতিয়া আমি গম পালো 5ৰ লগত 4 যোগ কৰিলে কিমান হ'ব। 5ৰ লগত 4 যোগ কৰিলে 9 হ'ব। এতিয়া আমি এনেকৈ উত্তৰ বুলি পাতি লম। উত্তৰ সমান চিন দিব ইফালে 9। এতিয়া মই তোমালোকক আকৌ খটো শিকাবলৈ লৈছো। খটো আছে 7। তো 7ৰ তলত 4 পাতিবা, একেবাৰে তলতেই পাতিবা দেই, 7ৰ তলত। এতিয়া চোৱা, আঁচ টানি দিছে না, আমি আঁচ টানিম। 7 আছে, আমি 7ডাল আঁচ টানিম। 1 2 3 4 5 6 7। ইয়াত কিমান আছে? ইয়াত 4 আছে। আমি ইয়াতে 4ডাল আঁচ টানিম। 1 2 3 4। এতিয়া তোমালোকে গণি যোৱাচোন। 1 2 3 4 5 6 7 8 9 10 11। এতিয়া আমি কি পালো? 7ৰ লগত 4 যোগ কৰিলে 11 হয়। উত্তৰ হ'ব সমান 11। বুজি পাইছা নহয়? এতিয়া চোৱা, তোমালোকে গ আৰু ঘটো তোমালোকে নিজে কৰিবা বহীত। এতিয়া মই তোমালোকক 2 নম্বৰটো শিকাবলৈ লৈছো। এতিয়া চোৱা, মই 1 নম্বৰটো তোমালোকক ধুনীয়াকৈ শিকাই দিলো নহয়। তোমালোকে এতিয়া বাকী গ আৰু ঘটো নিজে কৰিবা। এতিয়া 2 নম্বৰটো কি আছিলে? সংখ্যা ৰেখাৰ সহায়ত তলৰ যোগফলবোৰ উলিওৱা। এইবোৰ যোগচিন আছে না, এইবোৰ যোগফল। এই যোগফলবোৰ আমাক উলিয়াব দিছে। আমাক কিন্তু এনেই যোগ কৰিব দিয়া নাই দেই, আমাক সংখ্যা ৰেখাৰ সহায়ত কৰিব দিছে। এতিয়া মই তোমালোকক শিকাই দিছো কেনেকৈ কৰিব লাগে। চোৱাচোন, ইয়াতে আছে 12 যোগ 3। এইডাল চাবা, এইডাল হৈছে ৰেখা বুলি কওঁ আমি। এইডাল হৈছে ৰেখা। বুজি পাইছানে? এই ৰেখাডালক বৰ্তমান এইডাল ৰেখাই হৈছে। আমি এতিয়া এইডালক সংখ্যা ৰেখা বুলি আমি কোৱা নাই, আমি এইডাল ৰেখা। এতিয়া আমাৰ চাবা, 0ৰ পৰা আমি আৰম্ভ কৰিম। 1 2 3। তোমালোকে সৰু সৰুকৈ এনেকৈ, একদম সৰু নহয়, এনেকৈ এটা হিচাপত তোমালোকে সংখ্যাবোৰ পাতি যাবাচোন। 5 6 7 8 9 10 11 12 13 14 15 16 17। এতিয়া চোৱা, আমাক দিছে না 12, আমি 12 থাকিবই লাগিব। 12ৰ লগত 3 যোগ কৰিলে কিমান হ'ব? অলপ বেছি সংখ্যা পাতিব লাগিব। এতিয়া আমাক কৈছে যোগ কৰিব দিছে, সংখ্যা ৰেখাৰ সহায়ত যোগ কৰা। আমাৰ তাৰমানে কি, 12ৰ লগত 3 যোগ কৰিব লাগিব। এতিয়া আমি এই 0ৰ পৰা আমি 12লৈকে ডাইৰেক্ট লৈ যোৱা, 12লৈকে। দেখিছা নহয় 12লৈকে? এতিয়া চোৱা, এইডাল আমাৰ ৰেখা হয় আৰু এই ৰেখাত আমি এইবোৰ যে বহাইছো 0 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 আৰু বহাব পাৰি, মই ইমান দিয়া নাই। এই যেতিয়া আমি সংখ্যাবোৰ বহালো, এতিয়া এইডাল ৰেখাডালক আমি এতিয়া কম সংখ্যা ৰেখা বুলি। বুজি পাইছা নহয়? আগতে এইডাল অকল ৰেখা আছিলে আৰু সংখ্যাবোৰ বহাই দিয়াৰ লগে লগে এইবোৰ কি হৈ গ'ল? এইডাল ৰেখাডাল সংখ্যা ৰেখা বুলি হ'ল। এতিয়া আমি কি কৰিম? আমাক কৈছে 12ৰ লগত 3 যোগ কৰিব দিছে। এতিয়া আমি পালো, ইয়াৰ পৰা আমি 12লৈকে আঁচ টানিলো। 12ৰ পিছত আমি এতিয়া কি কৰিম? 12ৰ পিছত আমাক 3 যোগ কৰিব দিছে নহয়। 1 2 3 যোগ কৰিলো। এইটো আমি এনেকৈ দিব লাগিব।
12 লগত 3 যোগ কৰোঁতে আমি কিমান পালো চোৱা 12 লগত 3 যোগ কৰিলে 15 হ'ল এইটো সংখ্যাটো আমি পাই গ'লে এটা তোমালোকে এটা গোল চিন দি থৈ দিয়া গোল চিন দিলে গম পাবা এতিয়া আমি পালো যে এতেকে আমি এনেকৈ লিখিব লাগিব এতেকে 12 যোগ 3 সমান 15 এতিয়া চোৱা 12 লগত 12 লগত 3 যোগ কৰোঁতে 1 2 3 তিনিটা ঘৰ যেতিয়া যোগ কৰিছো আমি কিমান পালো চোৱা 15 পাইছো দেখিছা নহয় 12 লগত 3 যোগ কৰি 15 হৈছে কেনে আমি কৈছো 12 লগত 3 যোগ কৰিলে 15 হয় এটো বুজি পালা এতিয়া মই আৰু এটা শিকাব খুজিছো খ নম্বৰটো এতিয়া মই তোমালোকক এই খ নম্বৰটো শিকাম 10 লগত 4 যোগ কৰিব লাগে 10 একে হয় 10 যোগ 4 তোমালোকক চোৱা মই যেনেকৈ পঢ়ি দিছো তোমালোকে তেনেকৈ বহি পাতিবা দেই এতিয়া আমাৰ চাবা এইডাল ৰেখা হয় দেই এইডাল ৰেখা হয় এইডাল আমি এনেকৈ এইডাল হৈছে আমাৰ ৰেখা এতিয়া আমি ৰেখা আমাক সংখ্যা ৰেখা বুলি কৈছে ন এতিয়া আমি সংখ্যাবোৰ ইয়াত পঢ়াই যাম চাবাচোন শূন্যৰ পৰা আৰম্ভ কৰিবা 1 2 3 4 5 6 7 8 9 10 11 12 13 14 আৰু এটা আমি দিওঁ 15 হলনে এতিয়া চোৱা ইয়াতে আমি সংখ্যাবোৰ পঢ়াইছো 1 ৰ পৰা 15 লৈ পঢ়াইছো এতিয়া এইটো কি হৈ গ'ল এডাল হৈ গ'ল সংখ্যা ৰেখা আমাৰ আগৰ দৰে চোৱা আগতে 12 ৰ লগত 3 যোগ কৰিছিল এতিয়া আমি কি কৰিম 10 ৰ লগত 4 যোগ কৰিব দিছে আমি এইটো এনে কৈ 10 লৈকে লৈ যাম 10 আছে নহয় ইয়াতে আমি 10 লৈকে লৈ গলো বুজি পালা নহয় এতিয়া আমি 4 যোগ কৰিব দিছে 4 ঘৰ আনিম 4 যোগ কৰিম একদম সহজ 1 2 3 4 এইটো তোমালোকে এনেকৈ দিব লাগিব দেই এনেকৈ দি যাবা এতিয়া চোৱা আমি 10 ৰ লগত 4 যোগ কৰিলে আমি কিমান পাইছো 10 ৰ লগত 4 যোগ কৰোঁতে আমি পালো 14 এতেকে আমি লিখিম 10 যোগ 4 সমান কিমান পালো আমি 14 পালো বুজি পালা নহয় এইটো এইখিনি তোমালোকে এনেকৈ কিন্তু ধুনীয়াকৈ পাতি পেলাই বহি ধুনীয়াকৈ পাতিবা নধৰিব পাৰে তোমালোকে অলপ সৰু সৰুকৈ পাতিবা বুজি পালা ন এতিয়া তোমালোকে এই বাকি কিটা যে আছে তোমালোকে গ ঘ ঙ প্ৰথম ছ তোমালোকে নিজে কৰিব চেষ্টা কৰিবা আৰু যদি তোমালোকে নোৱাৰা মোক কৈ দিবা এতিয়া মই তোমালোকক এইটো শিকাম এতিয়া মই তোমালোকক 3 নম্বৰটো শিকাবলৈ লৈছো 3 নম্বৰটো কি আছে এফালৰ পৰা গণি যোগ কৰা মানে এফালৰ পৰা গণি 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 আমাক যোগ কৰিব দিছে এতিয়া আমি কেনেকৈ কৰিম চাবা এতিয়া আমি চাবা এটোৰ লগত আমি যোগ কৰিম কিমান আছে 39 ৰ লগত 4 যোগ কৰিম এফালৰ পৰা 39 ন 39 ৰ পিছত তোমাৰ কি হ'ব 4 যোগ কৰিব দিছে 40 41 42 43 4 যোগ কৰিব দিছে কিমান হ'ব আমি কিমান পালো 39 ৰ পিছত 40 হ'ব 41 আছে 42 43 4 এটা 4 আছে না 4টা ঘৰ আমি যোগ কৰিলো মানে 4টা ঘৰ যোগ কৰিলে আমি কিমান পালো 43 আমি ইয়াতে পাতি লব লাগিব 4 3 43 বুজি পালা নহয় এতিয়া আমি তিনিটা ঘৰ যোগ কৰিব 67 লগত তিনিটা ঘৰ আমি যোগ কৰিম 67 6 7 67 পিছত কিমান হ'ব 68 69 70 বুজি পালানে আমি ইয়াৰ লগত যোগ কৰোঁতে আমি কিমান পালো এইখিনি আমি পালো 70 পালো ইয়াতে আমি লিখিব লাগিব 70 বুলি লিখিব লাগিব এতিয়া আমি গটো চাবাচোন গটো কি আছে 9 91 যোগ 5 তোমালোকে এনেকৈ ঘৰবোৰ বনাই যাব লাগিব বহিতে এনেকৈ ঘৰবোৰ তোমালোকে বনাবা ধুনীয়াকৈ
এতিয়া গণি চোৱা 1 2 3 4 5 পাঁচটা ঘৰ 2 3 4 5 আৰু সমান চিন এটা আছে ইয়াতে আমি যোগফল যি পাইছো সেইটো পাতি যাম 91 লগত আমাৰ 5 যোগ কৰিব দিছে দে 91 লগত 91 পিছত এই 92 93 94 95 1 2 3 4 হল ন 9 10 6 96 পাঁচটা ঘৰ 1 2 3 4 5 পাঁচটা ঘৰ আমি যোগ কৰিব লাগিব কিমান হল 9 10 96 হল 9 10 96 এটো আমি পাই গলো এতিয়া আমাৰ তাৰ পিছত যে ঘৰটো তোমালোকে কৰিবা নকয় ঘৰটো আছে 5 10 5 55 যোগ 2 5 10 5 55 যোগ 2 এতিয়া আমি এনেকৈ ঘৰ বনিম 1 2 3 4 5টা পাঁচটা ঘৰ বনাই লম এটা ঘৰ দুটা ঘৰ 3 4 এই পাঁচটা ঘৰ সমান চিন দিয়া এতিয়া আকৌ এটা ঘৰ বনাব লাগিব এটো আমি উত্তৰ লিখিম এতিয়া আমাৰ 55 লগত 2 যোগ কৰিব দিছে দেই 55 ৰ পিছত 56 56 ৰ পিছত 57 এ কিমান পালো আমি দুটা ঘৰ যোগ কৰি 2 আছে না দুটা 1 2 আমি উত্তৰ কিমান পালো 55 লগত 2 যোগ কৰিলে আমি 57 পাম 5 10 57 এইখিনি তোমালোকে বুজি পালা নিশ্চয় এইখিনি তোমালোকে এনেকৈ ধুনীয়াকৈ কৰিবা বাকি মই তোমালোকক আৰু শিকাবলৈ মই তোমালোকক আজি 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ শিকালো তোমালোকে নিশ্চয় বুজি পাইছা এইখিনি তোমালোকে ধুনীয়াকৈ বহিত পাতি কৰিবা দে ভুলকৈ নকৰিবা মই যেনেকৈ তোমালোকক শিকাই দিছো তোমালোকে তেনেদৰে কৰিবা আজিলৈ হ'ব বাকিখিনি মই পিছত তোমালোকক বুজাই দিম